চব বগা পৰি গৈছে এই দেখিব লৈছোঁ এটা কেছ হৈছে মানে নেক্সট এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ লগত আছে প্ৰবল ভাই আপোনালোকে ইয়াক চিনিয়ে পায় মাজে মাজে মোৰ ভিডিঅ'ত অলপ কেনে ভাই ভাই আজি বঢ়িয়া দিন আজি কি বঢ়িয়া দিন খাওঁ দিন তো ৰাতি মানে আজি মানে আছে আমতি সুদ ভাঙব হয় না আজি আমতি সুদ ভাঙব তাৰে মানে আজি মাংস খাই ৰাতি আৰু ইটা মানে ফল মূল খাব ধৰক আৰু যেতিয়া ভাঙব ধৰক মোটামুটি 3টা মানত ভাঙব না 3টা সাড়ে 3টা সেইখিনি মানত ভাঙব তো তেতিয়া মানে সেই এই বকাচল না কি বকাচল কি মানে আমাৰ নৰ্মেল হেৰিত কৈছোঁ বকাচল আৰু যিয়ে নহওক তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ৰাইজ আহি পেলোঁ ঘৰ তো ঘৰ আহি চাওক ৰ'দ চাওক সেই ৰ'দ তো আনি থৈ দিছে কাঠল চাওক কাঠল আৰু বেলেগো কবাই কিবা আছে তো গোটেইখিনি আপোনালোকক দেখি আছোঁ তো মানে প্ৰথমতে গাটো ধুই লওঁ তাৰপিছত গা চা ধোৱাৰ পিছত বঢ়িয়াকৈ ফল মূল অলপ খাম কিবা কিবি তো তাৰপিছত আপোনালোকক আৰু লওঁ প্ৰথম দিলে আম চাম খাওঁ মাই দি দিলাক আম এইবাৰ হ'ব এইবাৰ আনাৰস খাম ৰাইজ আজি খাই থাকিম দিয়ক আৰু কি কৰিব খামেই আজি আনাৰস খাব লাগিব এতিয়া মজা আপোনালোকক যে কৈছিলোঁ বকা চাউল এতিয়া হ'ল বকা চাউলটো দি দিছে এইগিলাখান তো মানে এই যে গাখীৰ চাখীৰো দি দিছে বঢ়িয়াকৈ চাওক তো চবখিনি দি খাই লওঁ বঢ়িয়াকৈ এতিয়া যাই আছোঁ মাংস আনবা মাংস তো আপোনালোকক দেখি আছোঁ তো মানে দিনৰ এখনিটো চাইছে মানে ৰাতিৰ এখনি আয়োজনটো চাই লওঁ তাৰপিছত ব্লগটো সামৰণি দিম ঘৰৰ পৰা মাংস নিবা আৰু তো এই ছাগলী মাংস বঢ়িয়া দে ৰাইজ কি ক'ব আৰু গুড ইভিনিং গাইজ তো মানে মাংস চাংস আনি মানে অলপ ঘুমলোঁ মানে তো ঘুমলোঁ মানে এইকেইদিন আজি মানে এটা ঘুমোৱা কথা হৈছে মানে এইকেইদিন কি হৈছে মানে লাইনটো ভালকৈ নেযায় তো মোটামুটি তো কোনো মানে 5 মিনিট তাৰ মোটামুটি 1 ঘণ্টামান নাথাকেহে নিছে তো ৰাতি মানে 2টা মোটামুটি 1টামান বাজি আছে তো এইখিনি অলপ খুন্তি লাগি থাকে তো এতিয়া আহি গ'লোঁ আৰু মানে ভিডিঅ'টো কৰোঁ আৰু মানে এতিয়া মাংস চাংস আনি মায়ে যোগাৰ কৰিব দিছে তো আপোনালোকক দেখাওঁ চাই থাকক অলপ শ্বেয়াৰ কৰি দিব ভিডিঅ' চিডিঅ'গিলাখান তো চাওক মোৰ চাইকেল দুখন কি হৈ গৈছে তো মানে এইকেইদিন বানপানীত চব সেই হৈ গৈছে মানে চব একদম একদম চাওকচোন চব বগা পৰি গৈছে এই দুখন ধুব লাগিব কালি ধুম মানে অলপ শ্বেয়াৰো কৰি দিব মানে ছাপোৰ্ট অলপ কৰিব আৰু যিয়ে নহওক মানে সদায় ভিডিঅ' দিবা চাওঁ তো এইকেইদিন দিয়ে আছোঁ পাৰা মানে ভালকৈ দিবা চাওঁ আমি আপোনালোকক তো আপোনালোকে অলপ ছাপোৰ্ট কৰি থাকিব মাই আছে মাংস ৰান্ধি ৰাইজ খাব লাগিব আজি এখন হ'ল মুৰ্গীৰ মানে মুৰ্গীৰ ছাগলীটো বনোৱা হ'ল তো খাব লাগিব আজি ৰাইজ 90% মানে হৈয়ে গ'ল তো এতিয়া মানে ৰাস্তাত দেখিব লৈছোঁ এটা কেছ হৈছে মানে চবৰে ঘৰে মাংসই না চব একদম চেণ্টলৈ গৈছে পূৰা একদম ৰাইজ ভাত চাত খোৱা হৈ গ'ল বঢ়িয়াকৈ তো এতিয়া আছোঁ আৰু ঘৰতে আছোঁ তো মানে লাইনটো গৈছে তো বাগাৰত দিব পৰা নাই তো ৰাতি হয় মোটামুটি 12টামান বাজিল তো যিয়ে নহওক যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিব এতিয়া এটা নৰ্মেল ভিডিঅ' আছিল আজি